আৰু এয়া হৈছে ৰাতিপুৱা পৰিৱেশ আৰু সেয়া আমাৰ সূৰ্য মামা। হেল্ল' এভৰিৱান, মই বিদ্যুৎ গোহাঁই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আৰু আজি হৈছে পূৰ্ণিমা, আজিৰ পৰা ৰাস আৰম্ভ। আৰু মোৰ গাঁৱত বহুতো ৰাস হয়। আজি হ'ব সৰু ডাঙৰ তেনেকৈ মিলি বহুত কেইখন ৰাস আছে আৰু আমি চাব যাম। আৰু যিমান পাৰোঁ মই দেখুৱাবলৈ ভালদৰে চেষ্টা কৰিম। চ' আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে। চ' টিল দেন আমি লগ পাই আছোঁ ৰাসত। ঐ চিম্বা, টিঙৰ ওপৰত কি কৰি আছ? কালি ঠাণ্ডা সোমালে আৰু ডেটছ মি। এইটো কপনি জোৰ উঠিছে ইয়াৰ। আৰু বৰ্তমান বাজিছে ৰাতি 11টা আৰু আমি যাব লৈছোঁ ৰাস চাবৰ বাবে। ঠাণ্ডা, চ' জেকেট পিন্ধি লওঁ ভালকৈ, হেলমেট লগাই লওঁ। আমি লগ পাই আছোঁ ৰাসত। পোৱা গ'লে এনেই যাব, মাৰিব আকৌ।
আজিৰ ভিডিঅ' চাই থাকক ঠাণ্ডা লাগিছে ঘৰত যাওঁ শুই থাকোঁ গৈ